কংগ্রেসে আগে পিছে আমাক বহুখিনি কৰি দিছে, আমাক ভোটাৰ বনাই দিছে, আমাৰ কাৰণে তেওঁলোকে খাট্টা কৰি ডিটেনশন কেম্প বনাই দিছে। আমি এই কাৰণেই কংগ্ৰেছক আৰু বিজেপিক সমৰ্থন দিয়া নাই। আগে পিছে আমি ৪-৫টা সমষ্টিত নিৰ্বাচন খেলিছোঁ, প্ৰায় আমি কম্পিটিশ্যন কৰিব পাৰিছোঁ আৰু আমাৰ যিমানখিনি ভোট, কাৰণ আমাক বাৰে বাৰে মেছেজ যোগে আমাৰ পৰা বিচাৰিছে যে আমি কোনফালে কৰি আছোঁ। যিহেতু আমাৰ এটা ৰাজনৈতিক আমাৰ সমৰ্থক আছিল, আমাৰ ভোটাৰ আছিল, তেখেতক আমাৰ জবাব দিব লাগে। আপোনালোকৰ জৰিয়তে BPFক সমৰ্থনখন দিছোঁ। আমাৰ সাংবাদিক বন্ধুসকল, আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে শোণিতপুৰ জিলা AFDFে বিনা স্বাৰ্থে 11 নং শোণিতপুৰ লোকসভাৰ সমষ্টি BPFৰ প্ৰাৰ্থী শ্ৰীযুত ৰাজু দেউৰী ডাঙৰীয়াক আমি শোণিতপুৰ জিলাৰ AFDF দলে সমৰ্থন দিছোঁ। ইয়াত আমি খালি অকল সমৰ্থনে নহয়, আমাৰ শোণিতপুৰ জিলাত আমি মেছেজ দি দিছোঁ যে সকলো শোণিতপুৰ জিলাৰ AFDF দলৰ সকলো শ্ৰেণীৰ কৰ্মকৰ্তাই তেখেতসকলক সহায় অথচ সহযোগ কৰিব। আমি এইখিনি কথা একেবাৰে আমাৰ নিজাববীয়া নহয়, আমি কেন্দ্ৰীয় সমিতিৰ লগত বিশেষভাৱে আমি আলোচনা কৰিছোঁ। তেখেতে কৈছে যে যিটো অসাম্প্ৰদায়িক বিজেপি কংগ্ৰেছ, তেখেতৰ অবিহনে আমি কাৰোবাক সমৰ্থন দিব পাৰোঁ। আৰু ইয়াতো আমাৰ যিটো কোকৰাঝাৰ সমষ্টি, তাতো আমাৰ সমৰ্থন দিয়া হৈছে BPF দলক। আমিও ইয়াত তেখেতক BPF দলক সমৰ্থন দিছোঁ। যিখিনি আমি সংখ্যালঘু ৰাইজে আমাৰ সমৰ্থিত আছিল, আগে পিছে আমি এই ৪-৫টা সমষ্টিত নিৰ্বাচন খেলিছোঁ, প্ৰায় আমি কম্পিটিশ্যন কৰিব পাৰিছোঁ আৰু আমাৰ যিমানখিনি ভোট, কাৰণ আমাক বাৰে বাৰে মেছেজ যোগে আমাৰ পৰা বিচাৰিছে যে আমি কোনফালে কৰি আছোঁ। যিহেতু আমাৰ এটা ৰাজনৈতিক আমাৰ সমৰ্থক আছিল, আমাৰ ভোটাৰ আছিল, তেখেতক আমাৰ জবাব দিব লাগে। সেইবাবেই মই আপোনালোকৰ জৰিয়তে BPFক সমৰ্থনখন দিছোঁ। আৰু আমি এই কাৰণেই কংগ্ৰেছক আৰু বিজেপিক সমৰ্থন দিয়া নাই, কাৰণ কংগ্ৰেছে আগে পিছে আমাক বহুখিনি কৰি দিছে। ধৰক আমাক ভোটাৰ বনাই দিছে, আমাৰ কাৰণে তেওঁলোকে খাট্টা কৰি ডিটেনশন কেম্প বনাই দিছে। তেখেতসকলে বহুখিনি কৰি দিছে আমাৰ কাৰণে। যে আৰু ভাবিছোঁ যে তেখেতক সমৰ্থন দি যে মূৰৰ ওপৰত নিজৰ বিপদটো আৰু নিজে চপাই ল'ব বিচৰা নাই। আপোনালোকে জানে যে বিগত 15 বছৰ ৰাজত্বকালত NRC হোৱাৰ সুবিধা পাইলে প্ৰজেক্টৰ কাম তেওঁলোকে কৰা নাই। পোনপ্ৰথমে কেনেকৈ তেওঁলোকে বেমেজালি সৃষ্টি কৰিব পাৰে তাৰ চেলু বিচাৰি থাকে। এই 15 বছৰ হ'ল তেওঁলোকে মাটিৰ পট্টাটো দিব পৰা নাই। থৈ দিছিল বিজেপিয়ে কেতিয়াকৈ মাইনৰিটি মানুহক উচ্ছেদ কৰিব পাৰে, কেনেকৈ মাইনৰিটি মানুহৰ ধৰ্ম ঘৰবোৰ মছজিদবোৰ ভাঙি দিব পাৰে, কেনেকৈ মাদ্ৰাছাবোৰক ভাঙি দিব পাৰে। অথচ আপোনালোকে নিজে জানে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নিজে মুখে কৈছে যে আমি মুছলমানৰ ভোট নালাগে। তেন্তে আমি নীলাজৰ দৰে হৈ আমি তেখেতৰ ওচৰত যাব বিচৰা নাই। যিহেতু নিজৰ আত্মসন্মান এটা আছে, আমাৰ যেতিয়া তেওঁলোকে অপেনলি কয় যে আমাৰ মামা চাচাৰ ভোট নালাগে, তেন্তে আমি তেওঁক উজাচি তেওঁক সমৰ্থন দিব নাযাওঁ। আৰু আপোনালোকে আৰু এটা কথা জানে যে যেতিয়া ইণ্ডিয়া জোট গঠন কৰা হৈছিল, সেই সময়ত আমাৰ সুপ্ৰিমো বদৰুদ্দিন আজমল দেৱ ডাঙৰীয়াই বাৰ বাৰ চেষ্টা কৰিছিল যে ইণ্ডিয়া গোটত থকাৰ কাৰণে, কিন্তু তেখেতে এটা কাৰণতে আজমল চাহাবক ল'ব পৰা নাই, যিখিনি তেওঁলোকে মাইনৰিটি স্বাৰ্থখিনি তেওঁলোকে চৰ্তখিনি মানি ল'ব পৰা নাই। তেওঁলোকে মুছলমানৰ হকে, সংখ্যালঘুৰ হকে কংগ্ৰেছে কাম কৰিব বিচৰা নাই। আৰু তেওঁলোকে যদি মাইনৰিটিৰ কাম কৰে, তেন্তে আদাৰ কাষ্টে বেয়া পায় বুলি তেওঁলোকে অনুভৱ কৰে। সেইকাৰণে কংগ্ৰেছে অপেনলি কৈছে যে য'ত কংগ্ৰেছ আছে, আমাৰ যিটো ইণ্ডিয়া জোটৰ যিটো অংশীদাৰ ই আছিল জাতীয় দলৰ
জাতীয় পৰিষদৰ গৌৰৱ অখিল গগৈ ৰাইজৰ দল তেওঁলোকে স্পষ্টভাৱে কৈছে যে আজমল ছাপ থাকিলে আমি নাথাকোঁ, কাৰণ আজমল ছাপ থাকিলেই মাইনৰিটিৰ সমস্যাৰ কথাখিনি আলোচনা কৰিব, মাইনৰিটিৰ সমস্যাসমূহ দাঙি ধৰিব। সেই সম্পূৰ্ণভাৱে কংগ্ৰেছ বিজেপি দুয়োটাই মুছলমানৰ শত্ৰু হয়, দুয়োটাই মুছলমানৰ শত্ৰু। আপোনাক মই অকলে কথাখিনি আমি বুজাই কৈছোঁ। যোৱা কংগ্ৰেছৰ দিনত যিটো টেডৰ যিটো আৰম্ভ কৰা হৈছিল, হিমন্ত বিশ্ব শৰ্মা যি সময়ত শিক্ষামন্ত্ৰী আছিল, সেই সময়ত মাইনৰিটি মানুহ আপোনাৰ 50%, 60%, 70% পোৱা ল'ৰাখিনি টেটত ফেল কৰিছে। আধাৰ কাষ্টৰ ল'ৰাখিনি আপোনাৰ 50% পোৱা ল'ৰাখিনিয়ে পাছ কৰিছে। কংগ্ৰেছে এইটো নামৰ ভিত্তিতে এই টেটখিনি নিৰ্বাচন কৰিছিল, পৰীক্ষা কৰিছিল। এইটো জল পটপট। কংগ্ৰেছো যে এটা সাম্প্ৰদায়িক দল, সংখ্যালঘু বিৰোধী দল, এটাকে জল পটপট পিকচাৰ। বিজেপিতকে বেছি ক্ষতি কংগ্ৰেছে কৰিছে, বহুত বেছি ক্ষতি কৰিছে। বিজেপিয়ে কংগ্ৰেছে আপোনাৰ বস্তুখিনি যোগাৰ কৰি আনি দিছে, কাগজটো দিয়া নাই, মাটি বাৰীৰ কাগজটো সেইখিনি উচ্ছেদ কৰিছে। বাবৰি মছজিদখন কংগ্ৰেছৰ দিনত ভাঙিছে, ভঙাৰ পিছত আপোনাৰ এই বিজেপিয়ে কৌডৰ সহায়ত ৰায় দিছে মন্দিৰ বনাব লাগে বুলি। কিন্তু প্ৰথম ষড়যন্ত্ৰটো কোনে কৰিছে? কংগ্ৰেছে কৰিছে। ঠিক আছে, কংগ্ৰেছৰ কিছুমান লিফলেটতো আছিল, যিটো যদি আপোনালোকে আমাক ভোট দিয়ে তেন্তে উত্তৰ প্ৰদেশত আছিল যে আপোনাৰ যদি ভোট দিয়ে এইবাৰ আমি মছজিদ ভাঙি মন্দিৰ বনাই দিম। এইটো কি কথা আছে? गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि, लावज्रिपारा, दगरपारा, गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।